এভৰিৱান আমি আজি সৰস্বতী পূজালৈ ওলাই আহিছোঁ আমাৰ সুমন আৰু মই এয়া সুমন ইউনিফৰ্ম পিন্ধি আহিছে বগা ৰঙৰ ইউনিফৰ্ম পিন্ধি যাবলৈ দিছে স্কুলত ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে আমাৰ বাবু আহিলে ধূপ জ্বলালে ধূপ লগৰ ল'ৰা লগ পালে আৰু সৰস্বতী মাৰ ওচৰত আশীৰ্বাদ ল'লে আৰু এফালে আমি আহি চাহ খাবলৈ বহিলোঁ আৰু সকলোৱে আপোনালোকক হাই কৈছে দেই আৰু এইফালে দুজনী মাইনা ধুনীয়াকৈ ৰখি আছে আহকচোন আমি সিহঁতৰ লগত অলপমান কথা পাতোঁ তোমাৰ সৰস্বতী পূজালৈ আহি কেনেকুৱা লাগিছে কৈ দিয়াচোন ভাল লাগিছে কি কি কৰিলা ফুটা ল'লা আৰু 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 কি কৰিলা নমো কৰিলা হয় নেকি বাই বাই কৈ দিয়া পূজালৈ আহি কেনেকুৱা লাগিলে কোৱাচোন কি কি কৰিলা তুমি সৰস্বতী পূজাত কোৱাচোন ডাঙৰকৈ কোৱা নমো দিলোঁ তাৰপিছত ফুল ল'লোঁ সৰস্বতী মাক ফুল দিলোঁ আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে বাই বাই